প্ৰিয় দৰ্শকসকল, ৰঙালাও গুটি সকলোৱে নিশ্চয় ভাজি খায়, কিন্তু মাছৰ লগত খাইছেনে বাৰু? আহকচোন আজি আমি এটি সুন্দৰ ৰেচিপি বনাওঁ মাছৰ লগত। প্ৰথমে মই ৰঙালাও গুটিখিনি ভাজি ল'ব লাগিব। এয়া কেৰাহী গেছত পাতিয়ে থৈছোঁ। মই ৰঙালাও গুটিখিনি দি দিছোঁ। কম জুইত আমি গুটিখিনি মৰমৰীয়াকৈ ভাজি ল'ব লাগিব। এইখিনি ভজা হৈ গৈছে। মই তেল নিদিয়াকৈ শুকান কেৰাহীত ভাজিছিলোঁ। এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম। গুটিখিনি ঠাণ্ডা হয় মানে মই পিঁয়াজ, নহৰু, আদা, জলকীয়া একেলগে মিক্সিত বটি ল'ম। এতিয়া গোটেইখিনি একেলগে এয়া পিচি ল'লোঁ। গুটিখিনি ঠাণ্ডা হৈছে, এতিয়া মিক্সিত পিচি ল'ম। এইখিনি ধুনীয়াকৈ গুড়ি হৈ গ'ল। খুব ধুনীয়া গোন্ধাইছে। আপোনাৰ গোন্ধটোতে খাওঁ খাওঁ লাগিব। এইখিনি আমি চালনী এখনৰ সহায়ত এনেদৰে চেকি ল'ম। এইখিনি আমি এতিয়া পেলাই দিম। এয়া ওলালে, মিহি গুড়ি হৈ গ'ল। এয়া অলপমান পানী দিম। মাছকেইটা নিমখ হালধি সানি ভাজি ল'ম। মাছকেইটা ভাজি হৈ গৈছে, আমি এতিয়া উঠাই ল'ম। মাছ ভজা তেলখিনিতে পাঁচফোৰণ অকণমান দি দিছোঁ। তেজপাত দুখিলা দিছোঁ। আৰু দালচেনি অকণমান দি দিছোঁ। এতিয়া পিচি লোৱা নহৰু আদাখিনি দি দিম। মছলাখিনি ভজা হৈ গৈছে। এতিয়া আমি পিচি লোৱা ৰঙালাও গুটিখিনি ইয়াত দি দিম। এইখিনি মই অলপ পানী দি জুলীয়া কৰি লৈছোঁ, ইয়াত ঢালি দিম। প্ৰয়োজন অনুসৰি পানী আৰু নিমখ দিব লাগিব। এতিয়া অকণমান পানী দি দিছোঁ। তৰকাৰীখিনি উতল আহিছে, ভাজি লোৱা মাছ কেইপিচ দি দিম। আৰু অকণমান ৰেড চিলি দিম। অলপমান ধনিয়া গুড়ি দিম। অলপমান গৰম মছলা দিম। এয়া আমাৰ হৈ গৈছে ৰঙালাও গুটিয়ে বনোৱা মাছৰ তৰকাৰী। গেছটো অফ কৰি দিছোঁ। প্ৰিয় দৰ্শকসকল, ৰঙালাও গুটিয়ে বনোৱা মাছৰ ব্যঞ্জনটি আশা কৰিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চালে
এই ব্যঞ্জনটি খাবলৈ খুবেই ধুনীয়া, বৰ টেষ্টি হয়। আপোনালোকেও যিসকলে আজিলৈকে বনাই খোৱা নাই ৰঙালাও গুটি এনেদৰে মাছৰ লগত, এবাৰ বনাই খাই চাব আৰু খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে, আৰু যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।